Simba. Candy. 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 মই ভাবোঁ গৰমত আমাৰ ছাৰ বাইদেউসকলক অকণমান হেৰি পাইছে, আজি গৰমটো বেছি আছে। মই ভাবোঁ যে দুইগৰাকী এইটো ধৰ এক ধৰি থাক ক'তো নাযায়, দৌৰা-দৌৰি নকৰে, এইটো ধোৱাৰ ব্যৱস্থা এটা কৰক। ব্যক্তি পাইছে ন, মানুহ বেছি আছিলে। এবাৰ মানুহ অভিজ্ঞ হ'ল নেকি, আগৰবাৰ কথা বতৰাখিনি ভালকৈ বুজাই দিয়াৰ বাবে বহুত মানুহে কথাখিনি উপলব্ধি কৰিছে নেকি। এতিয়াতো আমাৰ বেছি দেখিছোঁ, বেছিখিনি আমাৰ ডিপাৰ্টমেণ্টেলি মানুহে আছে, মানুহে এই কথাটোৱে লগত আছে। এতিয়া সেই যে ব্যক্তিসকল কুকুৰ লৈ আহিল, তেওঁতো কুকুৰতে ব্যস্ত হ'ল, থাকিবই লাগিব উদ্যোগে হওক বা পোহনীয়া কুকুৰে হওক, সেই সময়ত আপোনালোকে ভেকচিনেশ্যন কৰিছে, প্ৰতি বছৰে কৰি আহে, কি জনাব এই মুহূৰ্তত? প্ৰত্যেক বছৰে 28 ছেপ্টেম্বৰ তাৰিখটো বিশ্ব জলাতংক দিৱস হিচাপে পালন কৰা হয়।
যোৱা বছৰৰ পৰা আমি বিশ্বনাথ স্বাস্থ্য বিভাগ আৰু বিশ্বনাথ পশুপালন আৰু পশু চিকিৎসা বিভাগে যুটীয়াভাৱে বিশ্ব জলাতংক দিৱসটো পালন কৰিবলৈ আৰম্ভ কৰিছোঁ। কাৰণ এই জলাতংক ৰোগটো মানুহৰ কাৰণেও ভয়ানক আৰু পশুৰ কাৰণেও ভয়ানক। পশুৱে কামুৰিলে বা হেৰি কৰিলে মানুহলৈ যাব পাৰে। তো এই ৰোগৰ প্ৰতিষেধক হিচাপে আমি আজি টাৰ্গেট কৰিছোঁ প্ৰায় 200 পশুক আমি এণ্টি ৰেবিছৰ ভেকচিন প্ৰদান কৰিম ফ্ৰীকৈ চৰকাৰীভাৱে। আজি আমাক SkyC বুলি কোম্পানী এটাই সহযোগ কৰিছে এই ক্ষেত্ৰত। আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমাৰ যিকেইজন ভেটেনেৰীৰ লগত জড়িত, পশুপালনৰ লগত জড়িত, তেওঁলোককো বিনামূলীয়াকৈ টীকাকৰণৰ ব্যৱস্থা কৰিছে। কিমান আজি কুকুৰ মেকুৰী সকলোকে দিয়া হ'ব? কুকুৰ মেকুৰী সকলোকে দিয়া হ'ব। আমি আশা কৰিছোঁ প্ৰায় 200 মান হ'ব। যোৱাবাৰতকৈ এইবাৰ সংখ্যাটো বাঢ়িব বুলি আমি আশা কৰিছোঁ। তো এতিয়ালৈকে ৰাইজৰ ভাল সঁহাৰি পাই আছোঁ। আৰু আমি এটা প্লেন কৰিছোঁ কি যদি এনেকৈ ধৰণৰ ৰাইজৰ সঁহাৰি পাওঁ তো অহা বছৰলৈ আমি আৰু কৰি প্ৰত্যেক বছৰে যদি আমি এনেকৈ কৰি আৰু প্ৰত্যেক বছৰে আজিৰ দিনটোত যদি পশুধন একেখিনি পশুকে যদি আমি ভেকচিন কৰিব পৰা যায় তেতিয়াহ'লে মোৰ বিশ্বাস যে জলাতংক ৰোগটো অন্য নহ'লেও বিশ্বনাথ চাৰিআলিৰ পৰা আমি দূৰ কৰিব পাৰিম। কেনেকুৱা ধৰণৰ কুকুৰক দিয়া হৈছে ভেকচিন? এইটো বৰ্তমান যি গৰাকী থকা কুকুৰকে দিয়া হৈছে, কাৰণ গৰাকীবিহীন কুকুৰক আনিব পৰাৰ কোনো ব্যৱস্থা নাই বা আমি ৰাস্তাই গৈ তেনেকুৱা কৰিব পৰাৰ কোনো পৰিস্থিতি নাই। তো যদি কোনোবাই নিজৰ দায়িত্ব লৈ পেলাই ৰাস্তাৰ কুকুৰকো আনে তথাপিও আমি ভেকচিন কৰিবলৈ সাজু আছোঁ।